আৰে বাবা খোৱাটো ডাঙৰ কথা নহয় ফুৰ্তিটো হৈছে মেইন কথা যিমানেই ফুৰ্তি কৰিবি ককাল খামুচিয়া গাল গোলপীয়া তুমি কোন হৰগৰ পৰি হৈ থাকিম তই ফুৰ্তিয়ে কৰি থাক তোৰ গাল গুলপীয়া নহয় তেতেৰা পৰি গৈছে তোৰ চকুত ছানি পৰিছে নেকি ঐ হয় তই এনেকুৱা গাল আগতে কৰবাত দেখিছ হলি এতিয়া ইহঁত কেতিয়া এতিয়ালৈকে আহি নাপালে যে ইহঁত কেইটাক চা বুদ্ধিয়ে হাৰ্ট ফেল কৰিব এতিয়া আচ্ছা জান তোমাৰ চশমা পাৱাৰ কিমান তোমাৰ কিমান কিয় তোমাৰ যিমান মোৰো হিমান কিয় 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 a plus b whole square is equal to a square plus b square তাৰ মানে মোৰ তোমালে যিমান মৰম তোমাৰো মোলৈ সিমান নেকি মৰম উখৰা কি হ'ল চক খাই উঠিলি যে হৌ কেইটালে চা কোনো অহা নাই নেকি কোনো অহা নাই মানে আমি কি কোনো ভিতৰত নপৰো মানে ৰাতিপুৱাই মূৰটো গৰম নকৰিবি দেই আমি কেতিয়া যাম নেকি আমি কেইটা যদিয়েই যাওঁ আদাবাৰী চানমাৰী জালুকবাৰী নামা আছে কিয় আনিছে ঐ মই বাইকখন থৈ আহোঁ ক'ত থবি ক'ত মানে সেই জুচৰ দোকানখনতে থৈ আহোঁ দিয়া ছাৰ আহিছে কথা পাতা তোক লাগে আৰু হা কাম নাই আৰু মোৰ মানে কি হৈছে ইয়াত সব গাড়ী যোৱা উঠা বলা ঐ কি হ'ল বল ঘৰলৈ যাওঁ নাযাম মই সেইসোপাৰ লগত এতিয়া তই কবি নে মই তাক গৈ সুধিবগৈ লাগিব সি বোলে নিজৰ গাড়ী লৈ যাব এনেকৈ হোৱা হ'লেতো আমিও নিজৰ গাড়ী লৈ আহিব পাৰিলোহেঁতেন তাৰমানে তোৰ তাৰ লগত যাবলৈ মন আছে তোৰ কথা নাই আৰু হা দিম দেই কিন্তু গাড়ী দেখুৱাইছে যাওক দে নিজে গাড়ী লৈ কি কথাডাল আছে আমি বাছত মস্তি কৰি যাম সি কুকুৰে লেভেল দেখুৱাবলৈ আহিছে দিয়ক লেভেল দিছে আচ্ছা শুনচোন তাৰ লগত আৰু কোন কোন আছে নাজানো এটা কাম কৰোঁ দে আমি এটা বেলেগ ঠাইত যাম ব'ল মই নোৱাৰো উঠিব এনেকে মই নোৱাৰো উঠিব এনেকে পাৰিবি নোৱাৰো মই কৈছো নহয় পাৰিবি কি চাই আছে ক'ত বহো আকৌ তাকে চাই আছো সুবিধাৰ ঠায়ে পোৱা নাই ক'ত বহো হে আহক মোৰ লগত বহক কেনে ভিতৰতকৈ ইয়াত ভাল হয়নে নহয় নিজৰ কেইডাল দীঘৰ কাৰণে পটপটকে উঠি আহিলি ন আৰু মই লেকুচিয়ে পৰা যে নাই আদাবাৰী তই সঁচাই থাকেৰি এতিয়াও যিটো কাটে আছ এনেকে টাউনীয়াজনী ওলাইছ আচ্ছা এতিয়া মই গান এটা আৰম্ভ কৰোঁ এনেকুৱা এটা গান গাম সেই গানটো যদি ধুবুৰীত আৰম্ভ কৰি শিৱসাগৰলৈকেও যাওঁ জেগা শেষ হৈ যাব কিন্তু গান শেষ নহয় গাবি নেকি গাইছো দে আৰম্ভ কৰোঁ কৰ ঐ বাল্টি পানীৰে ঐ কুঁৱৰে গা নুধুলে ঐ দুই বাল্টি পানীৰে ধুব দুই বাল্টি পানীৰে কুঁৱৰে গা নুধুৱে ঐ তিনি বাল্টি পানীৰে ধুব ঐ তিনি বাল্টি পানীৰে কুঁৱৰে গা নুধুৱে ছাৰ গান ছাৰ মনে থাকা
পালে মজা হৈ থাকা এই বৰা চাৰটো বৰ কামোৰ বে ঐ আৰমান আৰু প্ৰিয়া ক'ত গ'ল ঐ ওপৰত নাইতো তই ৰ মই চাই আহোঁ হাঁহি ধেমালি বহুত হ'ল এতিয়া আচল কথালৈ আহোঁ আমি ইয়ালৈ আচলতে কিয় আহিছোঁ পিকনিক খাব ছাৰ কি নহয় ছাৰ এক্সকাৰ্ছন ভালেই বাৰু দিয়া অন্তত এজনৰ যে মনত আছে আচ্ছা তেনেহ'লে আমি সকলোৱে এটা কাম কৰিম ইয়াৰ পৰা দুজন দুজনকৈ একোটা গ্ৰুপ বনাম আমাৰ ওচৰত কেইবাখনো আদিবাসী গাঁও আছে আমি সকলোৱে ভাগে ভাগে তালৈ যাম তেওঁলোকৰ থকাৰ ধৰণকৰণ জীৱন নিৰ্বাহৰ পদ্ধতি এইবোৰৰ ওপৰত এটা প্ৰজেক্ট বনাম উইথ ফটোগ্ৰাফছ ইণ্টাৰেষ্টিং নে ছাৰ বঢ়িয়া লাগিব বৰিং কি নহয় মানে বৰা ছাৰে যিয়েই কৰিব দিয়ে বিৰাট ইণ্টাৰেষ্টিং হয় তাকেই ক'লোঁ অ'কে বি কুইক আমি লাঞ্চ ব্ৰেকৰ আগত আহি পাবহি লাগিব আচ্ছা কোন কোন কাৰ লগত যাব সেইকেইটা দেখোন গ'লেই ছাৰ আমিও যাওঁ নেকি যোৱা যোৱা ব'ল ব'ল তুমি মোৰ লগতে যাব পাৰিলা হয় আপুনি আকৌ ক'লে যে হে ছাৰ একো নহয় দিয়ক এই চেনিৰাম ছাৰৰ লগতেই যাওক কিবা কিবি শিকিবও পাৰিব দুটা এটা কথা শিকাবও পাৰিব তোমালোকো যোৱা ভাগে ভাগে গো 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 হেৰি কওক আপোনাৰ নামটো চেনিৰাম ঠিকেই দিছে হে ঐ কি হ'ল মন মাৰি আছ যে তাই নাহিল যে ক'ৰবাত এটা বুজাব নোৱাৰা দুখ লাগি আছে সঁচাকে কৈছ নে এনেই কৈছ চিৰিয়াছলি থাক তেতিয়াহ'লে তাইৰ কথা ভাবি ভাবি মই যাওঁ ক'ত যাওঁনো মই ধেমালিহে কৰিছিলোঁ এনেকুৱা আজি বাজি ধেমালি মোৰ লগত নকৰিবি মই বেয়া পাওঁ আজিৰ পৰা আৰু কেতিয়াও নকৰোঁ তোক মোৰ শপত আৰু তোক মই সঁচাকৈ কিমান ভাল পাওঁ ময়ে নাজানো তই নাজানিলে মই জানিম নেকি জানিব লাগিব দস্তমত হেৰি অকল ডাইচৰ ওপৰত উঠি লেকচাৰ দিলে নহ'ব নহয় কেনেকে এই ভাং কুটিব লাগে সেয়াও জানিব লাগিব তাৰ মানে আপুনি ভাং কাটি আছে
আপুনি কি বুলি ভাবিলে মই আকৌ কিবা চব্জি কাটি আছে বুলিহে ভাবিছিলোঁ অৰে চব্জি কাটিবলৈ মোক কাৰিকৰ পাইছা নেকি হা ঠিক আছে দিয়ক কাটক পিছে বেছি মিহি নকৰিব বেছি মিহি কৰিলে নিচা নালাগিব